হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই আছে। আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' আপোনালোকৰ আগলৈ লৈ আহিছোঁ। আৰু এতিয়া গধূলি আমি গৈ আছোঁ নামঘৰলৈ বুলি, যিহেতু এতিয়া ভাদ মাহ চলি আছে, সেইবাবে ভাদ মাহত এখন শৰাই আগবঢ়াইছোঁ নামঘৰলৈ বুলি। তাকে বোলো আপোনালোককো দেখাই দিওঁ, আৰু চাই থাকিব ভিডিঅ'টো।
আৰু এতিয়া নাম প্ৰসংগ শেষ হৈছে, শেষ হৈ এতিয়া প্ৰসাদ বিতাব আৰু প্ৰসাদৰ লগতে ভোজৰো আয়োজন কৰা হৈছে। ইয়াত মানে প্ৰতিদিনে এনেকৈ নাম লয় আৰু ভোজৰো আয়োজন কৰা হয়। আজি আমাৰ ষ্টাফৰ কেইজনমানে মিলি ইয়াত শৰাই আৰু ভোজৰ আয়োজন কৰিছোঁ। নামঘৰলৈ আহি সঁচাকৈ মনটো বহুত ভাল লাগে, বিশেষকৈ এনেকুৱা নাম প্ৰসংগ শুনিলে আৰু মানে গা মন শিহৰিত হৈ যায়। এনেকুৱা ধৰণৰ নাম প্ৰসংগ শুনিলে। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু এয়া দেখিছে নহয় প্ৰিন্সি নামঘৰত একদম মুকলি পাই ইফালৰ পৰা সিফালে পূৰা ঘূৰি ফুৰিছে একদম। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। হেৰি পালে নমো কৰি দিয়া, নমো কৰি দিয়া, নমো কৰা। অঁ ভালকৈ কৰা, ভালকৈ কৰা, ভালকৈ কৰা, ভালকৈ কৰা নমো, ভালকৈ কৰা। অঁ